নমস্কাৰ আই নিউজ নৰ্থ ইষ্টৰ সমূহ দৰ্শকক স্বাগতম জনাই ষ্টুডিঅ'ত মই দিম আৰু এই মুহূৰ্তত লৈ আহিছে গুৰুত্বপূৰ্ণ খবৰ বাংলাদেশত অব্যাহত আছে হিন্দুৰ ওপৰত নিৰ্যাতন আফগানিস্তানত তালিবান আৰু মৌলবাদী শক্তিসমূহৰ উত্থানৰ পাছত বাংলাদেশতো মৌলবাদী শক্তিৰ উত্থান ঘটিছে তাৰ প্ৰমাণ পোৱা গ'ল দুৰ্গা পূজাৰ সময়ত মহাষ্টমীৰ দিনৰ পৰাই হিন্দু দুৰ্গা পূজাৰ পেণ্ডেলত চলিল ধাৰাবাহিক অত্যাচাৰ আঁশীখনকৈ পূজা মণ্ডপ মৌলবাদী শক্তিয়ে ভাঙি পেলোৱাৰ লগতে ভাঙি পেলালে দুৰ্গাকে ধৰি অন্যান্য দেৱ-দেৱীৰ প্ৰতিমাসমূহ সূত্ৰপাত হয় সাম্প্ৰদায়িক সংঘৰ্ষৰ ইতিমধ্যে যোৱা 4টা দিনত 3জনকৈ হিন্দুক হত্যা কৰিছে জেহাদী শক্তিয়ে 150 জন হৈছে আহত আৰক্ষীৰ গুলিত নিহত হৈছে 4জনকৈ দুষ্কৃতিকাৰী সমগ্ৰ দেশতে মোতায়ন কৰা হৈছে আৰক্ষী আৰু সেনা প্ৰধানমন্ত্ৰী শেখ হাছিনাই কঠোৰ হাতেৰে দমন কৰিব বিচাৰিছে এই সাম্প্ৰদায়িক সংঘৰ্ষ তাৰ পাছতো ক্ষান্ত হোৱা নাই জেহাদী শক্তি ইস্কন মন্দিৰৰ পূজাৰী মলয় কৃষ্ণ দাসক দুষ্কৃতিকাৰীয়ে হানি খুচি হত্যা কৰিছে বাংলাদেশী চোৰাংচোৱা সংস্থাৰ মতে এই কাণ্ডৰ আৰত আছে জামাত-ই-ইছলামী নামৰ এটা সংগঠন ইতিমধ্যে ভাৰতে এই মৌলবাদী আক্ৰমণক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বাংলাদেশত অব্যাহত আছে হিন্দুৰ ওপৰত নিৰ্যাতন আফগানিস্তানত তালিবান আৰু মৌলবাদী শক্তিসমূহৰ উত্থানৰ পাছত বাংলাদেশতো মৌলবাদী শক্তিৰ উত্থান ঘটিছে তাৰ প্ৰমাণ পোৱা গ'ল দুৰ্গা পূজাৰ সময়ত মহাষ্টমীৰ দিনাৰ পৰাই হিন্দুৰ দুৰ্গা পূজাৰ পেণ্ডেলত চলিল ধাৰাবাহিক আক্ৰমণ 80খনতকৈও অধিক পূজা মণ্ডপ মৌলবাদীসকলে ভাঙি পেলোৱাৰ লগতে ভাঙি পেলালে দুৰ্গাকে ধৰি অন্যান্য দেৱ-দেৱীৰ প্ৰতিমাসমূহ সূত্ৰপাত হ'ল সাম্প্ৰদায়িক সংঘৰ্ষৰ ইতিমধ্যে যোৱা 4টা দিনত 3জনকৈ হিন্দুক হত্যা কৰিছে জেহাদী শক্তিয়ে 150 জন হিন্দু হৈছে আহত আৰক্ষীৰ গুলিত নিহত হৈছে 4জনকৈ দুষ্কৃতিকাৰী সমগ্ৰ দেশতে ৰেড এলাৰ্ট জাৰি কৰিছে সমগ্ৰ দেশতে মোতায়ন কৰা হৈছে আৰক্ষী আৰু সেনা প্ৰধানমন্ত্ৰী শেখ হাছিনাই কঠোৰ হাতেৰে দমন কৰিব বিচাৰিছে এই সাম্প্ৰদায়িক সংঘৰ্ষ তাৰ পাছতো ক্ষান্ত হোৱা নাই জেহাদী শক্তি ইস্কন মন্দিৰৰ পূজাৰী মলয় কৃষ্ণ দাসক দুষ্কৃতিকাৰীয়ে হানি খুচি হত্যা কৰিছে বাংলাদেশৰ চোৰাংচোৱা সংস্থাৰ মতে এই কাণ্ডৰ আঁৰত আছে জামাত-ই-ইছলামী নামৰ এটা সংগঠন ইতিমধ্যে ভাৰতে এই মৌলবাদী আক্ৰমণক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ইণ্টাৰনেশ্যনেল ডেস্ক আই নিউজ নৰ্থ ইষ্ট